the bridge. পৰিৱেশ আছিলে ইয়াতে, কিন্তু আজি তেনেকুৱা পৰিৱেশ নাই। এইকাৰণে নাই পৰিৱেশটো, পানীয়ে খাই পেলাইছে, নদীৰ পানীয়ে। বহুত এৰিয়া ইয়াতে আগতে মানুহে খেতি কৰা আছিলে, ধান খেতি ধুনীয়াকৈ, কিন্তু এতিয়া তেনেকুৱা খেতি কৰিব নোৱাৰে ইয়াতে। ইয়াৰ পৰা আহি পেলাই সম্পূৰ্ণ ইয়াতে পানীৰ প্ৰেছাৰ পৰে। ইয়াতে পানীৰ প্ৰেছাৰ পৰিলে আৰু এইখিনি বান নাথাকে আৰু এইফালে আহি পানী চাৰিওফালে আহি পেলাই বানপানী হৈ যায়। বানপানী হ'লে আৰু মানুহ ক'ত যাব ক'ত নাযাব আৰু নাপাত্তা আৰু। দেখিছে আপোনালোকে কেনেকুৱা হৈ গৈছে। এই মথাউৰি ৰাখিব চেষ্টা কৰিছে, কিন্তু এই মথাউৰিটোৱে ৰাখিব পাৰিবনে নাই এইটো কনফিউজ। এইবিলাক ধান খেতিৰ ঠাইত এই বেন্না বুনবোৰে হৈ গৈছে। এতিয়া ইয়াতে খেতি নাই, একো নাই, কেৱল বেন্না বুন চাৰিওদিশে বেন্না বুন। এতিয়া খেতি আৰু ক'ত হ'ব? বালিশিৰা মাটি পানীয়ে উঠাই দিছে ইয়াতে। এইফালে বান্ধ ভাঙি গৈছে, এই বান্ধটো ভাঙি গৈছে। পানী বৰ্তমান নাই, পানী যেতিয়া আহিব তেতিয়া জানো এই মথাউৰিটোৱে এই নদীটোৰ পানীখিনি ৰাখিব পাৰিব? এনে নদীৰ নামেই হৈছে পাগলা দিয়া। পাগলা দিয়াই আৰু উৎপাত কৰি পেলিছে চাৰিওফালে। কি হ'ব অৱস্থা নাজানো পানী আহিলে, এইটো ৰাখিব পাৰিবনে নাই। এই সমস্ত ইমান এটা এৰিয়া ঠাই চব পানীয়ে শেষ কৰি পেলাইছে। দেখিছে এই অৱস্থা, এই পাগলা দিয়া। এইফালে বানখহনীয়া, এইফালে পানীটো চিধাকৈ যায় আৰু ডাইৰেক্ট আহি পেলাই এই হৈছে এনেকুৱা অৱস্থা। এনেকুৱাকৈ এইটো ঘাটেৰে এনেকুৱাকৈ যাব লাগিছিলে, এইটো ঘাটেৰে, কিন্তু ইফালে নেযায়। এইফালে চাইডেৰে এনেকুৱাকৈ লৈছে, এনেকুৱাকৈ লৈ এইটো দি গৈছে। এইফালেদি ভাঙিছিল, এইফালেদি ভাঙিলেতো আৰু এই আগত মানুহ আছে, এনেকৈ যে থাকিব ভাবিলে ভয়ে লাগে। পানীৰ লগত আৰু শুনি পাৰে, পানী, জুই আৰু কি আছে, বম বাৰুদ। ডেঞ্জাৰ বস্তু এইবিলাক। এইখিনি পানী ভৰ্তি হৈ গৈছিলে এটা সময়ত ইয়াতে। এতিয়া আমি যাই আছোঁ, ৰাস্তা পৰা পাং না নাই নাজানো, মথাউৰি গৈহে আছোঁ। আজি নদীয়ে চাব আহিলোঁ, নদীয়ে ঘূৰিব আহিলোঁ। বহুত দিন অহা নাছিলোঁ এইবিলাক ঠাই ঘূৰিবৰ কাৰণে। আপোনালোকক কি বাৰু অকণমান দেখুৱাব বিচাৰিছোঁ। দেখিছেনে? গৈয়ে আছোঁ, এতিয়ালৈকে ঘৰত যোৱা ৰাস্তা পোৱাই নাই। ৰাস্তা পৰা পামনে নাই আজি নাজানো আৰু। মথাউৰি, সেইফালে মথাউৰি, এইটো ৰাস্তা মথাউৰি। চৰি, সেইফালে নদী, এইফালে মথাউৰি গৈ আছোঁ। এইটো কোনফালেদি আহিছে নে? বৰমাৰ ফালৰ পৰা যে পাগল দিয়াটো আহিছে, সেই পাগল দিয়া এইটোৱেই মানে বেয়া পাগল বোলে। য'তে মতে ভাঙি দেই বোলে। শুনা মতে, কিন্তু সঁচাই যেন লাগিছে। এতিয়া যিটো দেখিলোঁ, পৰিদৰ্শন যিটো কৰিলোঁ, তেনেকুৱাই দেখিছে। কিন্তু য'তে ত'তে ভাঙাই ভাঙা। ইমান যে হাবা ধৰি খুৱাইছে ভগৱান জানে আৰু। বাৰু হ'ব দে, আৰু আগলৈ যাওঁ, কি পাওঁ। ফুৰি আছো যাযাবৰী হৈ, নাজানো কলৈ কেবাৰ গৈ পাওঁ, ক'বতো নোৱাৰো। মথাউৰিৰ পৰা বা নুমিব পাৰিম নে নাই তলত নাজানো আৰু। ইফালে মানুহবোৰো আহে না নাই বা ভগৱান জানে। মানুহ আছে দে, দেখা পাইছোঁ, চাইকেল আছে। ইফালে ৰাস্তা নাই যেন পাইছোঁ। ওলোটাকে কোনোবা ফালদিহে পাম যেন পাইছোঁ এতিয়া আৰু।
গাড়ীত তেল নাই বাইকত মহা মুস্কিল হ'ব ঠেলব লাগিলে আৰু শেষে আৰু অহেন্দি যদি ঠেলব লাগে অহেন্দি ৰচুলে যাব নাই নাই মিছা কথা এইটো নাপাম আৰু আমি এইফালে এনেকৈ যাব লাগিব এনেকৈ গেলি আৰু এই চেচে আৰু ক'ৰবাত যায় নাযাওঁ নাই নাযাওঁ আজি ভিডিঅ' বাৰু ইয়াতে সমাপ্ত নহয় নাই আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত নাই কি হ'লে কাইজাৰ ফলত আকৌ যাব পালোঁ আগলৈ গৈ বাৰু আপোনালোকক কি দেখুৱাব পাৰোঁ আপোনালোকে চাই গৈ থাকিব। নদী পাগলা দিয়া আমি এনেকৈ গৈ বৰমা পাম বৰমালৈকে নাযাওঁ আমি দখৈনা দি ঘূৰিম আমি আহিছোঁ বৰ্তমান শিয়ালমাৰীৰ একদম যে জনজাত মথাউৰিৰ ভাঙা মথাউৰিৰ সেই তাৰে পৰা আহিছোঁ আহি পূৰা মথাউৰিয়ে মাৰি আছোঁ পেডেল এতিয়া আহি পাইছোঁ এইখিনি ঠাইত এবাৰ ভাবি চাওকচোন এই পাগল দিয়াই যেতিয়া বান ভাঙে তেতিয়া মানুহখিনিৰ কি অৱস্থা হয়। এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছে যে যিসকলে পগলা দিয়াৰ বিষয়ে নাজানে তেওঁলোকৰ বাবে আৰু যদি আগলৈ তেনেকুৱাকৈ বান ভাঙে নিশ্চয় আপোনালোকে সহায় কৰিব বুলি আশা কৰিছোঁ তেওঁলোকক। ঘৰৰ বাট প্ৰথম আহি পালোঁ জীৱনত সৰুৰ পৰা ডাঙৰ হ'লোঁ মথাউৰি এনেকৈ এৰিয়া এটা ঘূৰি পোৱা নাছিলোঁ এপাক কিন্তু আজি ঘূৰিলোঁ গব্ৰাদল পাল এতিয়া আমি মেইন ৰাস্তা ল'ম মেইন ৰাস্তা দি পুতুং ডেগা সেইফালে নাযাওঁ আৰু সেইফালে যাব লগা আছিল চিধা সেইফালে নাযাওঁ আজি বাৰু সমাপ্ত আজি এইখিনিতে বাই ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব।